ভিডিঅ'লৈ। আৰু আজি আমি অৰুণাচল আহিছিলোঁ, তাৰপিছত অহা অলপমান ইমাৰ্জেঞ্চি হৈ গ'ল, তাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু আহি পেলাই বৰ্তমান আমি পাই গ'লোঁ, আমাৰ য'ত আহিব ওলাইছোঁ তাত পাই গ'লোঁ। আৰু গাইজ চেক কৰক আমি বৰ্তমান ক'ত আছোঁ। এয়া এখন ভৰলী নদী, তো অৰুণাচলৰ পিনে। আৰু ইয়াৰ ওচৰত পূৰা পাহাৰ, আৰু এইপিনে আমাৰ ভীমা। আজি আমি দুজনে আহিছিলোঁ, আমাৰ লগত অহা আজি তেনেকুৱা কোনো মানুহ নাই, তো আমি দুজনে আহিলোঁ। আৰু এইফালে চাওক, আৰু এইখন এখন সৰু ঝৰ্ণা ওপৰৰ পৰা বৈ আছে। আৰু এইপিনে এয়া মানুহে ফটো উঠি আছে। আৰু আগত এটা ৱাটাৰফল আছে, এইটো দেখাইছোঁ আপোনালোকক। তো আমি এই ৱাটাৰফলটোতে আহিছিলোঁ, গা ধুম বুলি আহিছিলোঁ, কিন্তু নুধোঁ আৰু এতিয়া ঠাণ্ডা লাগিছে ইয়াত, ঠাণ্ডা ঠাণ্ডা মানে, তাৰ কাৰণে গা চা নুধোঁ। আৰু ই নুধুৱে বোলে, তাৰ কাৰণে নুধোঁ। আৰু আমি অলপমান চাই মেলি গুচি যাম ইয়াতে। তো চেক কৰক, অলপমান চাওক। এইপিনে ইয়াত ঢেৰ মানুহ ফটো চটো উঠি আছে। আৰু আমাৰ বাইকখন ইয়াতে ৰাখিছোঁ, আমাৰ বসন্তীখন। তো চেক কৰক গাইজ, কি মজা। আৰু এই মানুহে ফটো উঠি আছে ইয়াত। কি মজা, কুল লাগিছে, বৰ ঠাণ্ডা জেগাকণত। আৰু এয়া মানুহে ইয়াত গা ধুই আছে। তো আজিৰ ভিডিঅ'টো বেছি লাম্বা নকৰোঁ, আৰু এইখিনিকে দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।